হাই ফ্ৰেণ্ডছ, আজি মই বনাব লৈছোঁ মাছৰ মূৰ আৰু মগু দাইল মই বইল কৰি ৰাখিছিলোঁ কুকাৰত। তাৰপিছত মই লৈছোঁ পিঁয়াজ, আদা নহৰু পেষ্ট আৰু জলকীয়া। এতিয়া মই প্ৰথমে মাছৰ মূৰখিনি ফ্ৰাই কৰি লৈছোঁ। মাছৰ মূৰখিনি ফ্ৰাই কৰি সেই তেলতে মই পিঁয়াজ আৰু জলকীয়াখিনি ভাজি দিছোঁ। তাৰপিছত মই তাতে আদা নহৰু পেষ্ট দিছোঁ। আদা নহৰু পেষ্টটো দিয়াৰ পিছত অলপ লৰাই তাৰপিছত মই তাতে জিৰা গুড়ি দিছোঁ অলপ, তাৰপিছত ধনিয়া গুড়ি দিছোঁ আৰু তাৰপিছত মই তাতে আকৌ ফিছ কাৰী মছলা ইউজ কৰিছোঁ। অলপ ফিছ কাৰী মছলা দিছোঁ। তাৰপিছত মই মাছৰ মূৰখিনি তাতে দিলোঁ, দি পেলাই নিমখ আৰু হালধি দি মই অলপ লৰাই পেলাই গুড়ি কৰি দিছোঁ মাছৰ মূৰখিনি গুড়ি কৰাৰ পিছত মই যিটো বইল কৰি ৰাখিছিলোঁ মগু দাইলখিনি দি দিছোঁ। মগু দাইলখিনি দিয়াৰ পিছত মই মিক্স কৰি লৈ তাতে গৰম পানী কৰি থৈছিলোঁ, মই গৰম পানী দিছোঁ। গতিকে এই গ্ৰেভিটো খুব টেষ্টি হৈ গ'ল, সেইকাৰণে মই অলপ বেছিকৈ জোল দিছোঁ, পানীখিনি অলপ বেছিকৈ দিছোঁ। তাৰপিছত আফটাৰ 10 মিনিটছ মোৰ ৰেচিপিটো ৰেডি। থেংকছ ফৰ ৱাটছিং।